হেল্ল' এভৰিৱান, ৱেলকাম টু মাই নিউ ভ্লগ। আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি বহুদিনৰ বিৰতিৰ পিছত মই মোবাইলটো হাতত তুলি লৈছোঁ এটা ভ্লগ বনাওঁ বুলি। আৰু যিহেতু বহুত দিন ভিডিঅ' বনোৱা হোৱা নাই বা ভিডিঅ' একদম কৰিবলৈ মোৰ বহুত বেছি হেলা হৈছে, সেইকাৰণে মই ভিডিঅ' বনোৱা নাই। আৰু আজি হৈছে হোলীৰ ৰাতিপুৱাৰ পৰাই বহুত খেলিলোঁ, কিন্তু ভিডিঅ' বনোৱা যিহেতু প্লেনিং নাছিল, সেইকাৰণে মই একদমেই ভিডিঅ' কৰা নাছিলোঁ। আৰু এতিয়া আমাৰ মাহঁতৰ ঘৰৰ পৰা ফাকু খেলি আহি ওলাই যেতিয়া হঠাৎ প্লেনিং হ'ল আমি হিমি বাইদেউহঁতৰ ঘৰত যাম বুলি, মানে মোৰ মিষ্টাৰ তেখেতৰ বায়েকৰ ঘৰত যাম বুলি আমাৰ প্লেনিং হ'ল। গতিকে মই ভাবিলোঁ কি দিনটোত যিহেতু বহুত প্লেন আছে, আজি মই ভিডিঅ'টো বনোৱা ষ্টাৰ্ট কৰি দিওঁ। আৰু ভাবিছোঁ এতিয়া মই 2-এটা ভিডিঅ' দি থাকিম, ক'ৰবাত গ'লে বা কিবা কৰিলে তেনেকৈ মই ভিডিঅ' দিম বুলি ভাবিছোঁ। যিহেতু বাইদেউহঁতৰ ঘৰ বনাই আছে, সেইকাৰণে বাইদেউহঁতৰ ঘৰটোৰ বস্তুবিলাক অকণমান অচিজিল হৈ আছে, বাট কোনো কথা নাই। ঘৰটো বনোৱা হ'লে সকলোবিলাক চিজিল হৈ যাব। আৰু আমি একদম লৰালৰিকৈ ফাকুৱাবিলাক খেলি মেলি এনজয় কৰি তাৰ পৰা সোনকালে ওলাই আহিলোঁ, কাৰণ আমাৰ বেলেগতো যাবলগীয়া আছে। আৰু এই ভিডিঅ'তে আপোনালোকে গম পাব আমি ক'তনো যাম, কি কৰিম। সেইবাবে আপোনালোকে একদম শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু এইজন হৈছে ভিনদেউজন। আমাৰ ভিনদেউজন হৈছে বহুত চাফা মানুহ, গতিকে তেখেতে নলওঁকৈ ফাকুৱাখিনি ল'লে আৰু ময়ো অকণমান দি তাত বেছি দেৰি নকৰি আমি ওলাই আহিলোঁ। আৰু ওলাই আহিয়ে আমাৰ ঘৰৰ কাষতে জাপাৰগুচিতে থকা আমাৰ দাদাহঁতৰ ঘৰলৈ ওলালোঁ। দাদাহঁতৰ ঘৰ পালোঁ। দাদাহঁতৰ ঘৰ পাই বৌ আৰু দাদা থাকে, সিহঁতৰ দুজনী ছোৱালী আছে। ছোৱালী দুজনী এতিয়া নাই বাৰু। বৌৰ যিহেতু স্কিনৰ প্ৰব্লেম হৈ আছে, সেইকাৰণে বৌয়ে ফাকুৱা বেছি ল'ব খোজা নাই। আৰু দাদাক আমি একদম পূৰা ফাকুৱা দিছোঁ দুয়োটাই। আৰু তাতেও আমি বেছি দেৰি নকৰিলোঁ। আৰু দেখিছেনে দাদাহঁতৰ ঘৰত পূৰা একদম বাগান হৈ আছে ফুলৰ। আৰু এইডাল ফুলটো মোৰ একদম ফেভাৰেট হয়। আৰু এনেকৈ ফুলবিলাক থ'লে মই বহুত বেছি ভাল পাওঁ। আৰু সেইকাৰণে মই ভাবিলোঁ আপোনালোককনো কিয় নেদেখুৱাওঁ, গতিকে আপোনালোককো দেখুৱাইছোঁ। দেখিছেনে কিমানবিলাক ফুল আছে, বহুত বেছি আছে ফুল তাত। আৰু বেছি দেৰি নকৰিলোঁ আমি। তাৰ পৰা ওলাই আহি আমি ৰাস্তাত লগ পালোঁ মোৰ স্কুলৰ ষ্টুডেণ্ট। আৰু স্কুলৰ ষ্টুডেণ্ট বুলি ক'লেও আমাৰ এওঁৰো চিনাকিয়ে হয়, গতিকে মোক দিয়াৰ আগতেই সিহঁতে দিলে আমাৰ এওঁক। তাৰপিছত মোকো একদম ৰঙা কৰি অৱস্থা নোহোৱা কৰি দিছে। দেখিছেনে মোক একদম চিনিয়ে নাপায়। তাৰপিছত সিহঁতকো মই হোলী উইচ কৰি আমি আৰু ঘৰমুৱা হ'লোঁ। ইহঁত আমাৰ স্কুলৰে ষ্টুডেণ্ট আছিল, এতিয়া নাই বাৰু, ইহঁতে পাছ কৰি গ'লে। আৰু ইহে আমাৰ স্কুলত এতিয়া মেট্ৰিক দি আছে, মেট্ৰিক কেণ্ডিডেট হয়। তাৰপিছত আমি ঘৰলৈ আহি গা মূৰ ধুই ওলালোঁ অগ্নিশালা দেউললৈ বুলি। মই ভাবি থৈছিলোঁ তাত বোমা দিম বুলি, গতিকে আমি দেৰি নকৰি ওলালোঁ অগ্নিশালা দেউললৈ বুলি। আৰু যিহেতু আমি দুটাই লঘোণে আছিলোঁ, গতিকে আমি সোনকালে ওলালোঁ। প্ৰায় 3টামান বজাত আমি ওলালোঁ। পাপা, দেউতা, মই আৰু এওঁ এনেকৈ যাই আমি অগ্নিশালা দেউল পালোঁ। আৰু ভাবিছিলোঁ 3টামান বজাত বেছি ভিৰ নাথাকিব চাগে, কিন্তু দেখিছেনে গাড়ী একদম লাইন। আমি দূৰতে গাড়ীখন পাৰ্কিং কৰিব লগা হ'ল। গাড়ীখন থৈ আমি যাই আমি মন্দিৰটো পালোঁ। আৰু এই মন্দিৰটোৰ পৰাই মই ফাৰ্ষ্ট ভ্লগ বনাইছিলোঁ। আৰু তেনেকৈয়ে আজি সেইকাৰণে মই ভ্লগটো বনোৱাৰ মেইন উদ্দেশ্য আছিল, যিহেতু এই মন্দিৰটোৰ পৰাই মোৰ ফাৰ্ষ্ট ভ্লগ আছিল। আৰু বোমা মামাই আনি দিলে। মামাৰ লগ এটাই বোমা বনায়, সেইকাৰণে আমি মামাক ফোন কৰি কৈছিলোঁ দিবলৈ, আৰু মামাই আহি বোমাকেইটা দি দিলে। এতিয়া বলক সোমাই যাওঁ মন্দিৰৰ ভিতৰলৈ। আৰু মন্দিৰৰ গেটখন পাৰ হৈয়ে দেখিছেনে ধুনীয়াকৈ শাৰী পাতি দোকানবিলাক বহি গৈছে। আৰু এনেকৈ দোকান থাকিলে চাইও ভাল লাগে দিয়কচোন, নহয়নে? আৰু আমি চাকি বন্তিখিনি কিনি ল'লোঁ। আৰু চাকি বন্তি কিনিয়ে য'ত চাকি দিব দিছে, চাকি দিয়া জেগাত আমি যাই চাকি বন্তিখিনি ধুনীয়াকৈ জ্বলাই দিলোঁ। তাৰপিছত আমি যিহেতু বোমা আনিছিলোঁ, বোমাবিলাক দিয়াৰ আগতে কুপন কাটিব লাগে, সেইকাৰণে কুপনখন কাটি ল'লোঁ। কাটি লৈ কিনে ইয়াৰ সন্মুখতে আমাৰ মামা এজন আছিল, সেই মামাজনক আমি বাঁহত বান্ধিবলৈ দি দিলোঁ। আৰু মামাজনে বাঁহত বান্ধি আমাক দি দিলে। তাৰপিছত বাঁহত বান্ধি লৈ আমি মন্দিৰৰ ভিতৰলৈ গ'লোঁ। মন্দিৰৰ ভিতৰত পূজাৰীজনে পূজা কৰি দিলে। তাৰপিছত আমি মন্দিৰৰ সন্মুখত থকা ফিল্ডখনলৈ, মানে পথাৰখনলৈ গ'লোঁ। পথাৰত বোমা ফুটাব যাই ভয়তে মোৰ কি হ'ল অকণমান চাওকচোন।
Ya. Mo. Nang apni lagaব লাগে মই লগাম Ini kami আপনা ফাইনেলি বোমা জ্বলাই মেলি এয়া আমি আহিলোঁ মন্দিৰৰ ভিতৰলৈ বুলি আৰু মন্দিৰত আহিয়ে আমাক দিলে ভোগ খাবলৈ আৰু আমাক এনেকৈ চকীখনে পাৰি দিছে এইখন চকীত বহিব দিছে এইখন চকীত খাব দিছে তেনেকৈয়ে আমি ভোগ খাই মেলি এয়া দোকানবিলাক অকণমান চাওঁ বুলি আহিলোঁ ইয়াতে হোটেল বাঁহৰ সামগ্ৰী বাচন বৰ্তন তাৰপিছত অকোৱা পকোৱা জিলেপি আৰু লগতে আমাৰ ছোৱালীবিলাকৰ ফেভৰেট এয়া কছমেটিক দোকান আৰু কাপোৰ এইটোতো আছেই এইবিলাক গোটেইবিলাক ইয়াতে বহিছে আৰু ময়ো অকণমান চালোঁ কিন্তু একো লোৱা নহ'ল তাৰপিছত ইয়াৰ পৰা আহি আমি এয়া জিলেপি আৰু কিবা কিবি ইয়াতে ল'লোঁ লৈ মেলি আমি তাত বেছি দেৰি নকৰিলোঁ গধূলি হওঁতে আন্ধাৰ হোৱাৰ আগতে আমি ইয়াৰ পৰা ঘৰমুৱা হ'লোঁ এতিয়া ইয়াত মানুহ বেছি নাই যদিও গধূলি হ'লে ইয়াতে মানুহ বহুত বেছি হয় তাৰপিছত এয়া মই ঘৰলৈ আহি ড্ৰেছ চেঞ্জ কৰি ফ্ৰেছ হৈ এয়া চাহ কাপ লৈছোঁ খাবলৈ কিন্তু আৰু দেখিছেনে এয়া বহি স্কুলৰ একদম পৰীক্ষা শেষ হৈছে নহয় তাৰে বহিবিলাক চাব আছে গতিকে বেছি দেৰি নকৰোঁ ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু আজিলৈ আহিছোঁ বাই বাই